নমস্কাৰ সকলোকে মোৰ অন্যতা ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি বহুত দিনত আকৌ আহি গৈছোঁ ব্লগ লৈ পেলাই আপোনালোকৰ মাজলৈ তো ভিডিঅ'টো কি কেনেকুৱা হ'ব সেইটো গম নাপাওঁ একো কথা ক'ব মানে ভালকৈ নাজানো বাৰু একো নাই তো ভিডিঅ'টো চাই থাকক কেনেকুৱা হ'বলৈ গৈ আছে আৰু আপোনালোকক কৈ দিওঁ যে মই যিহেতু নতুন ৰুমলৈ আহিলোঁ তো নতুন হস্পিটেল নতুন ৰুমলৈ নতুন মানুহ লগ পাইছোঁ তো তাকে বাজনী বেছি এসপ্তাহমান লগ পোৱা হৈছে মানে বেছি দিন হোৱা নাই আৰু সেই বাজনী মানে এতিয়া ঘৰলৈ বুলি একেবাৰে যাবগৈ লখিমপুৰ হয় টেকনিচিয়ান বা তো আমাৰ হস্পিটেলত টেকনিচিয়ান হয় মানে আমাৰ যোনটো ডায়েলিচিছ চেণ্টাৰ তাৰ মানে টেকনিচিয়ান হয় তো সেই বাজনী মানে একেবাৰে যাবগৈ হস্পিটেল এৰি তো একেলগে চবে মিলি কৰি মানে এসাঁজ খানা এসাঁজ ভাত সকলোৱে মিলি খোৱা হ'ল তাকে ভাল লাগিলে আপোনালোকৰ মাজত ভাবিলোঁ মই অকণমান শ্বেয়াৰ কৰি দিওঁ ভিডিঅ'টো তো কেনেকুৱা পাই জনাব বেছি হ'ব ৰ'ব নাখাবা আৰু খানা চানা খাই কৰি জোলনাতে অকণ বহি ল'লোঁ নিৰু আৰু মই ৰ'বা লাইটটো জ্বলা নহয় ইয়াতে আমি বহিছোঁ আৰু ব্লগত দিম my YouTube channel কৈ বোলে কক এতিয়া কোৱা এটা ধুনীয়াকৈ এইফালে দেখাই দিবা হা অঁ কৈছা হেল্ল' গাইজ ৱেলকাম টু এইটো অঁ এতিয়া কোৱা লাজ লাগে লাজটো ক'ত লাগিছে ক'ত লাজ লাগিছে নিৰু লাজ লাগিছে ন দেই এই আমি জ্বলি আছোঁ আৰু নাই এইখন আমাৰ হোষ্টেলখন আৰু ইয়াতে আমি জ্বলি আছোঁ এতিয়া এইফালে আছে নিউ আদিটো দেখাই দিয়া সেইখন আপোনালোকে দেখিছে ভালকৈ দেখি পোৱা নাই আন্ধাৰ যে দিনত দেখাই দিম মৰ্ণিঙত ব্লগ বনালে দেখাই দিম আমি অ'কে এতিয়া আমাৰ হোষ্টেল এইফালে দুজনী খানা লৈ গৈ আছে নেক্সট ডে তো আজি আকৌ খানা বনাম এতিয়া আমি আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু এইফালে টাইমত মনটো বেয়া নহয় অঁ মোৰ মুড অফ হৈ আছে বহুত মানে থেংক ইউ বুলি থেংক ইউ চ' নেমাছ মাছ কিবা এটা কওঁ আমাৰ বাইদেউ দুখৰ কাহিনীখিনি শুনি যাওক আগলৈ আপোনাৰ চকু পানী সৰহকৈ ওলাই আৰে আমি কিবা বনাম সেইটো ক চৰি মাংস চিকেন কিয় লগত বনাবি মাংস একেটাই বনাই ন কিয় লগত বনাবি বিলাহী তো এই ভাত বনাব আৰু মই মাংস বনাম তো চাই থাকক ভিডিঅ'টো আৰু মানে কি হ'ল বহুত দিন তেনেকৈ ভিডিঅ' দিব পৰা নাই বিশেষ অসুবিধাৰ কাৰণে তো ভাবিলোঁ এনেই থকাতকৈ মানে এটা মানে ব্লগ বনাই দিওঁ বুলি ভাবিলোঁ তো সেইকাৰণে আকৌ ব্লগটো ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাব বুলি আশা থাকিলে বহুত দিনৰ মূৰত বনাব লৈছোঁ মুডটো বেয়া হয় তথাপিও বনাবলৈ চেষ্টা কৰিম এইফালে কাটি লৈছোঁ এনেকৈ আমি দুজনীহে সেইকাৰণে বেছি নহয় অলপ আৰু এইফালে চিকেন এনেকৈ বনাম আৰু কি তু বনাও ভাত और मैं बनाएगा শাক বনাবি বই চাই যাচোন বনাই হ'লে চাই থৈ আহিবিচোন পেনটো খুলি কুকাৰটো পাতি গৈ বোলে যায় কেঁচুতে খালী হ'লে তাইক পাতি দিবি এইটো চালাই দিলেও যায়
মই কি মূৰ্খ বাৰু এইফালে চাওক লাইটাৰো লৈ লৈছোঁ আৰু চালেও লৈ লৈছোঁ দুটা কাৰণ নজ্বলিব পাৰে ন জধা মূৰ্খ এটা নজ্বলে তুমি হলে জধা মূৰ্খ জধা যা ভাত বনাই যা এইটো লৈ যা এইটোৱে নজ্বলিলে মানে এইটো ডাঙৰটো নজ্বলে ডাঙৰটো লাইটাৰ কামেই নকৰে কাৰো কাম নকৰে আমাৰটোৱে নহয় সৰুটোত কৰে দুইটাই লৈ যা মই ভাবিছোঁ তাকে মোৰ লাইটাৰটো বেয়া লাগিলে মোৰ আগতে য'ত আছিলোঁ মানে সেই ৰুমটো চেঞ্জ কৰিলোঁ এতিয়া যিহেতু বেলেগ হস্পিটেল আহিলোঁ সেইকাৰণে ৰুমটো চেঞ্জ কৰি দিলোঁ আপোনালোকক দেখাম কিন্তু ৰুমটো অলপ গান্দা হয় মানে অকণমান হেৰি অকণমান নহয় বহুতে হেৰি হৈ আছে এইফালে আমাৰ নিৰুমাই কি কৰিছা এইবিলাক তুমি কি বনালা অ'কে আৰু ৰুমটো আপোনালোকক দেখাই দিওঁ বহুত বেছি সৰু ৰুম হয় কিন্তু আমি এতিয়া যেনেকৈ তেনেকৈ থাকিব লাগিব ন যিহেতু বাহিৰত আছোঁ মানে ডিব্ৰুগড়ত আছোঁ আপোনালোকে এইখিনি চাউল চিনি পাইছানে ফটোৱা কৰি দিবি এটা আৰু এইফালে এখন মোৰ বিচনা চৰি দেই এখন মোৰ বিচনা এখন লগৰজনী বিচনা অকণমান খেলি মেলি হৈছে এইটো মাইণ্ড নকৰিব ইমান এইফালে গেছ চেছ এনেকৈ থৈছোঁ কিন্তু গেছটো খালী ইয়াত গেছ নাই এইফালে এনেকৈ কাপোৰ ধুই দিছোঁ পাছত কিবা এটা কৰিব লাগিব এনেকৈ থাকক এতিয়া এইটোৱে আৰু হৈছে আমাৰ ৰুমটো আপোনালোকক দেখাই দিছোঁ শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ আগত কেনেকুৱা লাগিছে জনাব অকণমান বস্তুখিনি আজি অকণ খেলি মেলি হৈ আছে এনেকৈ মানে ইউনিফৰ্মবোৰ মেলি থৈছোঁ জেগা নাই যিহেতু আৰু ইউনিফৰ্মখিনিতো উপায় নাই বেলিব লাগিব সেনেকৈ মেলি থৈ দিয়া আছে আপোনালোকে ইমান মাইণ্ড নকৰিব সেইখিনি কথা কি এতিয়ালৈকে দুবাৰ হ'ল মই ভিডিঅ' কৰা কিন্তু চুইচ মানে অনেই নহ'ল ভিডিঅ'টো তো সেইদিনাখন আমি যোনটো খানা খাইছিলোঁ মানে যোৱাকালি যিটো খানা খাইছিলোঁ সেইটো খানাটো মানে হ'ল কি আমাৰ ৰেন'ফেচত কৰা বাজনী মানে টেকনিচিয়ান বাজনী একেবাৰে ঘৰলৈ যাবগৈ তো ইয়াৰ পৰা যাবগৈ সেইকাৰণে চবেই মিলি কৰি মানে খানা এটা খোৱা হ'ল লগতে মানে তেওঁক খোৱা হ'ল আৰু লগতে আমিখিনিও বহি পিনে সাজু খোৱা হ'ল ভালকৈ বিশেষকৈ মই তেনেকৈ লগ পোৱা নাই কিন্তু ইয়াত আহি পিনে এসপ্তাহ হৈছে লগ পাইছোঁ তথাপিও বাজনী বহুত বেছি ভাল হয় আৰু ভাল লাগিলে এনেকৈ ভাল লাগে আৰু কি ক'ম তো ভিডিঅ'টো এনেকৈ থৈ দিছিলোঁ এতিয়া ষ্টাৰ্ট কৰি দিছোঁ আপোনাক হ'ল নাই তাত এনেই অকল ল'ৰা পাগল দেই অকল কথা পাতি থাকে আমাৰ নিৰুমাই আহিছে এইফালে ইনচালে আকৌ নিৰুমাই কৈছোঁ নিৰুমাইটো বেয়া নেকি তই তালৈ কিবা এটা কোৱা এতিয়া কালি বিষয়টো কোৱা আকৌ কালি কিহৰ খানা খাইছিলা লাজ কিয় বনালে কোৱা কোৱা ধুনীয়া দিছে আকৌ মুখখন লাজ কৰিছে বোলে আৰু মই একদমেই লাজ নকৰোঁ মই ধৰি দিওঁ নেলাগে ধৰিবলৈ কেমেৰাটো কালি লৰালে গাই ভিডিঅ' এটা আমি বনাইছিলোঁ ইমানেই লৰালে মুখখন নুঠে অকল ইমানডোখৰ উঠায় মুখখন এডোখৰ নুঠিলে তো ভিডিঅ'টো এনেই গ'ল সেইটো একদম নাজানে ভিডিঅ' কৰিবলৈ এইফালে আমাৰ বাইদেউ কাপোৰ জাপি আছে ষ্টপ কৰি বাইদেউ हम जाता है কাপোৰ বেছি চকা শুনি মুখখন তো গাইস আমার সবজি রেডি এয়া বনি গ'ল কালাৰটো অকণ ডেমেজ লাগিছে হয় নাই বাৰু একো নাই পেটলৈ যাব কাপোৰ উলিয়াই ল'লে গোটেই
মাইনুৱে খানাটো ৰেডি কৰিলে আজি আমাৰ খানাৰ লগত আছে চিকেন আৰু এইফালে কিবাখিনি বনাই থৈ আছে মাইনুৱে উলিয়াব এতিয়া এয়া এজনী আমাৰ সুস্তি বাইদেউ হাঁহি দেখিছে এই ভাব বন্ধ কৰি দিয়া তো আমি এতিয়া হাঁহিটো ভাল লাগে বনাই মেলি হৈ খাবলৈ লৈছো আৰু ইয়াত দেই খাই ললে একাহি মিছা আগতে একো নাই খোৱা হয় নে বহাবা আহক খাব নিউৱে কৈ দিব নিউৱে মেখেলা পাই লৈছে বহাবা আহক কি কৈ আছো ব্লগত ওলাই যাম নেলাগে খাবলৈ হ'ব নালাগে দেখাই দিয়া মই বাকলো জেঠাই ইমান ধুনীয়াকে বনাইছে জেঠাই বহুত টেষ্টি বনাইছে খানা দি চল ওপছ চল্লা মই কোনটো এংগলৰ পৰা জেঠাই ভাত খাই হৈ গ'ল আমি দুজনী ভাত খাই মেলি আঙুলি তো আমাৰ এতিয়া ভাত খাই মেলি হৈ গ'ল পেট চেট ভৰি গ'ল ভাতটো খাই দিলো এতিয়া আমি গোটেইকেইজনীয়ে এইফালে এও খাই এটালে এতিয়া সিহঁতি দুজনে ভাত ঠেলা অজা কৰি আছে ভাত নেখায় সিহঁতি ভিডিঅ'টো ইমানে আছিলে যদি ভাল লাগিলে লাইক কমেণ্ট সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই আহি আছো নেক্সট ব্লগত ঐ কিবা এটা কৈছিলে যে আকৌ কোৱাচোন মাইনে বহুত টেষ্টি খানা বনালে থেংক ইউ so much